Hello guys, Adoni Jonaiso Assamese Tech লৈ আজিৰ পৰা কিছুদিন আগত মই YouTube চেনেলৰ কাস্টম URL বনাব শিকাইছিলো আপুনি যদি আপোনাৰ চেনেলৰ কাস্টম URL বনাব নাজানে তেনেহলে মোৰ হেইটো ভিডিও চাই শিকিব পাৰিব ভিডিওটোৰ লিংক মই ডেসক্ৰিপচনত দি দিছো লগতে আই বটনত নটিফিকেশন পাব ইয়াত ক্লিক কৰি চাব পাৰিব So, আজি মই এইটো ভিডিওত আপোনালোকক কাস্টম URL চেঞ্জ কৰিব শিকাম So, এই ভিডিওটো চোৱাৰ পিছত আপোনাৰ চেনেলৰ কাস্টম URL যিমান বাৰ চেঞ্জ কৰিব বিচাৰে কিমান বাৰ চেঞ্জ কৰিব পাৰিব So, এতিয়া হক এই ভিডিওটিৰ হৈতে আগবাঢ়ো কাস্টম URL চেঞ্জ কৰিবলগীয়া হলে আপোনালোকে আপোনালোকৰ YouTube চেনেলটো Chrome ব্ৰাউজাৰত খুলি ল'ব লাগিব সো মই Chrome ব্ৰাউজাৰটো প্ৰথমে ওপেন কৰি লৈছো Chrome ব্ৰাউজাৰটো ওপেন হোৱাৰ পিছত ইয়াত মই মোৰ YouTube চেনেলটো লগইন কৰি লৈছো এতিয়া ওপৰৰ ৰাইট সাইডে আপোনালোকে এইটো চেনেলৰ লোগোটো দেখা পাইছে মই অলপ জুম কৰি দিছো এ আপোনালোকে লোগোটো দেখা পাইছে এই লোগোটোত ক্লিক কৰি দিব লাগিব সো ইয়াত মই ক্লিক কৰি দিছো ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত সেটিংস বুলি এটা অপচন দেখা পাব এ আপোনালোকে দেখা পাইছে এই সেটিংস অপচনটোত মই ক্লিক কৰি দিব লাগিব সেটিংসত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব আৰু ইয়াৰে লেফট সাইডে আপোনালোকে এডভান্স সেটিংস বুলি এটা অপচন পাব এই এডভান্স সেটিংসত ক্লিক কৰিব লাগিব এডভান্স সেটিংসত ক্লিক কৰাৰ পিছত এ আপোনালোকে দেখা পাইছে এইটো চেনেলৰ কাস্টম URL অলৰেডি বনোৱাই আছিল গতিকে এই কাস্টম URL টো এতিয়া মই চেঞ্জ কৰিম ইয়াৰ লগতে মই আপোনালোকক জনাও যে আগতে YouTube চেনেলবোৰত মাত্ৰ এবাৰহে কাস্টম URL বনাব পাৰিছিল কিন্তু এতিয়া আপোনালোকে কাস্টম URL বনোৱাৰ পিছত এবাৰতকৈ অধিকবাৰ আপোনালোকে চেঞ্জ কৰিব পাৰিব সো এতিয়া মই এইটো চেনেলৰ কাস্টম URL চেঞ্জ কৰি দেখাই দিম আপোনালোকক সো ইয়াত আপোনালোকে কাস্টম URL টো দেখা পাইছে আৰু এই কাস্টম URL টোৰ তলত লিখা আছে লাৰ্ন মোৰ এবাউট কাস্টম URLs হিয়াৰ সো ইয়াত মই ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত ইয়াত এটি নতুন পেজ ওপেন হৈছে আৰু এই পেজটো এতিয়া মই জুম কৰি দিম আৰু তলত আপোনালোকে দেখা পাইছে ৰিমুভ কাস্টম URL এণ্ড ক্লেম এ নিউ ওৱান এতিয়া ইয়াত মই ক্লিক কৰি দিম ইয়াত ক্লিক কৰি দিয়াৰ পিছত এই পেজটো আৰু অলপ দীঘল হৈ গৈছে আৰু তলৰ ফালে এটা অপচন আহিছে এবাউট মি সো এবাউট মিত মই ক্লিক কৰি দিম এবাউট মিত ক্লিক কৰাৰ পিছত পুনৰ এটি নতুন পেজ ওপেন হৈছে আৰু এই পেজটোৰ ওপৰৰ ৰাইট সাইডে আপোনালোকে দেখা পাইছে মোৰ চেনেলটোৰ লোগো আছে সো ইয়াত মই ক্লিক কৰি এবাৰ কনফাৰ্ম কৰি লম সো এয়া দেখা পাইছে মোৰ চেনেলটোৰ নাম আৰু লোগো লিখা আছে আপোনালোকেও এই পেজটোত আহিলে আপোনালোকৰ YouTube চেনেলটো লগইন হৈ আছে নে নাই এই লোগোটোত ক্লিক কৰি চেক কৰি চাব এতিয়া মই এইটো পেজৰ তলৰ ফালে যাম আৰু তলৰ ফালে অহাৰ পিছত ইয়াত এটা অপচন আছে about বুলি আৰু aboutত মোৰ YouTube চেনেলৰ URL টো দিয়া আছে সো মোৰ YouTube চেনেলৰ এই লিংকটোত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত ইয়াত আহিছে ৰিমুভ আৰু ওকে সো মই ৰিমুভত ক্লিক কৰি এই URL টো ডিলিট কৰি লম আৰু ডিলিট হোৱাৰ পিছত মই পুনৰ এটি নতুন কাস্টম URL বনাই লম সো এতিয়া মই ৰিমুভত ক্লিক কৰিছো ৰিমুভত ক্লিক কৰি দিয়াৰ পিছত ইয়াত এটি নটিফিকেশন আহিছে আৰু ইয়াত আছে কেনসেল আৰু ৰিমুভ সো মই কেনসেল নকৰো মই পুনৰ ৰিমুভত ক্লিক কৰিম ক্লিক কৰি দিয়াৰ পিছত এই পেজটোৰ পুনৰ মই তলৰ ফালে যাম আৰু তলৰ ফালে অহাৰ পিছত এ আপোনালোকে দেখা পাইছে ইয়াত মোৰ URL টো আছিল সো এতিয়া মোৰ এই URL টো ইয়াত নাই এতিয়া মই পুনৰ মোৰ YouTube চেনেলত যাম আৰু YouTube চেনেলত গৈ তাত মোৰ আগৰ কাস্টম URL টো আছে নে নাই এবাৰ চেক কৰি চাম এ আপোনালোকে দেখা পাইছে কাস্টম URL ইয়াৰ আগতে এই কাস্টম URL অপচনটোত মোৰ আগৰ URL টো শো কৰিছিল এতিয়া যেহেতু মই আগৰ URL টো ডিলিট কৰিছো সেইভাবে ইয়াত মোৰ আগৰ URL টো শো কৰা নাই এতিয়া ইয়াত লিখা আছে ইউ আৰ এলিজিবল ফৰ এ কাস্টম URL claim it here so ইয়াত মই ক্লিক কৰি দিলে মই নতুনকৈ কাস্টম URL বনাই ল'ব পাৰিম so এতিয়া মই আপোনালোকক কাস্টম URL বনাই নেদেখাও কাৰণ মই কাস্টম URL ৰ ওপৰত আগতে এটি ভিডিও বনাইছো সেই ভিডিওটোত মই কাস্টম URL কেনেকৈ বনাব লাগে অতি সহজ ভাবে শিকাই দিছো সেইটো ভিডিওৰ লিংক ডেসক্ৰিপচনত দিয়া আছে লগতে এণ্ড স্ক্ৰিনতো আহিব আৰু আই বটনতো ক্লিক কৰিলে পাই যাব তো আজিৰ এই ভিডিওটোত ইমানেই যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰক আৰু এনেকুৱা ধৰণৰ বহুতো ইন্টাৰেষ্টিং ভিডিও পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি লব তো আজিলৈ বাই